ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰিব ওলাওঁতে এখন চাহৰ দোকান পালোঁ আৰু চাহৰ দোকানখন চাহ অৰ্ডাৰ দি পেলাই বনাব দি পেলাই মই কেম্পখনক দেখি পেলাই কেম্পখনৰ ওচৰলৈ গুচি আহিলোঁ আৰু কেম্পখনৰ ওচৰলৈ আহি লৈ মই ষ্টেকটো ধৰি কাৰণ বহুত ভাল লাগে কেম খেলি আৰু কেম খেলা বহুত দিন হৈ গ'ল কিন্তু কেম খেলা নাই সেইকাৰণে গুটি এটা মাৰি চাওঁ যায় নে নাযায় কিন্তু গুটিটো মাৰি চালোঁ কিন্তু পকেট গুচি গ'ল কাৰণ বহুত দিন খেলা নাই ইমান অভ্যাস নাই কিন্তু ভাল লাগিছে বহুত দিনৰ মূৰত কেমৰ ষ্টেকটো চুই চাইছোঁ যেতিয়ালৈকে চাহ হয় তেতিয়ালৈকে মই অলপ কেমকে খেলি আছিলোঁ আৰু ইয়াত বেছি পলম নকৰোঁ চাহকণ খাই চাহকাপ খাই ইয়াৰ পৰা ওলাই দিওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব জয় শ্ৰীৰাম আৰু সঁচাই আজি বতৰটো বহুতেই ঠাণ্ডা মানে একদম কি ক'ম বহুতেই ঠাণ্ডা আজি বতৰটো চাইকেল চলাই ভাল লাগিছে ঠাণ্ডাৰ কাৰণে অলপ মানে যিহেতু ৰ'দৰ প্ৰভাৱটো ইমান নাই কিন্তু যোনটো ঠাণ্ডা পৰিব লাগিছে তাতকৈ দুগুণ অলপ বেছি ঠাণ্ডা পৰিছে সেইটো কাৰণে অলপমান অসুবিধা হৈছে আৰু বতাহটো বেছি মাৰিছে সেইটো কাৰণে অলপ অসুবিধা হৈ গৈছে তেনেহ'লে আগলৈ গৈ থাকোঁ এনেধৰণে কোনো গাড়ী এখন নাই তেনেধৰণৰ মোৰ পিছত দুটা আহি আছে মই আগত আহি আছোঁ আৰু বতাহটো সঁচাই এনেকুৱা বতাহ দিছে চাইকেল চলাব পৰা নাই এনেকৈ গৈ আছে লাহে লাহে তেনেহ'লে আজি বেছি দূৰ যাওঁ প্ৰায় 50 কিলোমিটাৰমান যাওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই দিব ৰাম নাম জয় শ্ৰীৰাম আৰু মোৰ চাইকেলখন কি হ'ল নাজানো আৰু চেন পৰিয়ে থাকল আহি পেলাই এখন দোকান পালোঁ ভাবিলোঁ এখন দোকানতে ঠিক কৰি লৈ যাওঁ চাইকেল ঠিক কৰি আহি পেলাই আমি ইয়াতে অলপ বহিলোঁ ৰ'দটো বেছিয়ে দিছে যেতিয়া ৰাতিপুৱা বহুত ঠাণ্ডা যিমানখিনি ঠাণ্ডা দিব লাগিছে তাতকৈ অকণমান অভাৰ দিছিলে কিন্তু ভালেই ঠাণ্ডাটো ঠিকেই আছিলে কিন্তু এতিয়া বহুতে ৰ'দ দিছে বহুতে গৰম দিছে এতিয়া ইয়াতে অলপ বহিলোঁ এতিয়া আমি যাব ওলালোঁ মোৰ লগৰকেইটা গুচি গ'ল তেতিয়াহ'লে ময়ো ইয়াৰ পৰা যাওঁ বেছি পলম নকৰোঁ যিহেতু মোৰ লগৰকেইটা অকণমান আগত ওলাই গ'লগৈ সেইটো কাৰণে মই এতিয়া যাব ওলালোঁ এখন জেগাত যেতিয়া খোজকাঢ়ি আহিছিলোঁ তেতিয়া এইকণ জেগাটো ইয়াতে বহি গৈছিলোঁ যিহেতু জেগাটুকু ভাল আছে তাতে এইখিনিতে ভাল আছে জেগাখিনি যিহেতু মানে অলপ ঠাণ্ডা পৰিৱেশ আৰু ভাল লাগে কিবা এটা থাকি পেলাই তাতে গছ গছনিবিলাকো আছে লাইন বা লাইন অলপ চাহ জেগা আছিলে তাতে বহি ল'লোঁ ভাল লাগে সঁচাই বহুতে গৰম সেইটো কাৰণে এতিয়া এটা সঁচাই এইটো এনাৰ্জি পোৱা যায় সেইকাৰণে অলপ চাহ জেগা ৰখিলোঁ চাহ জেগা বুলিবলৈ তেনেকৈ নাই কিন্তু সেই দোকানখনৰ ওচৰত আছিলে দোকানখনৰ ওচৰতে ৰখিলোঁ আৰু ষ্ট্ৰিং এটা লৈছোঁ চবেই এটা লৈছোঁ ষ্ট্ৰিং খাইছোঁ অলপ ৰখিছোঁ বিশেষকৈ চাইকেল চলাবই নোৱাৰি বতাহ পূৰা বতাহ দি আছে চাইকেল আগলৈ টানিব নোখোজে মানে আগলৈ যাবলৈ নোখোজে আৰু ভৰি বিষাই যায় সঁচাই সেনেকৈ টানি থাকিলে কিন্তু সেইটো উপায়টো নাই যাবতো লাগিব ৰাম নাম লৈ সেইকাৰণে গৈ আছোঁ ষ্ট্ৰিঙে আমাৰ জীৱন আৰু গাইছ এই পেট্ৰল পাম্পটো দেখি পেলাই এটা কথা মনত পৰিছিলে যেতিয়া আমি পেডেল যাত্ৰা কৰি আহিছিলোঁ তেতিয়া এই পেট্ৰল পাম্পটোতে আছিলোঁ আৰু ইয়াতে 4টামান বজাত আহি পেলাই চিঞৰি আছিলে এজনী মানুহে এই মনোৱাৰ একটা বিৰি দেন বুলি চিঞৰি আমাক সঁচাই গোটেই ৰাতি মানে 4টা বাজিৰ পৰা আমাক শুবলৈ দিয়া নাই সঁচাই এইটো এতিয়া পাহৰি নাযাওঁ সেইকাৰণে পেট্ৰল পাম্পটো দেখি পেলাই মনত পৰিছে সেইটো চাওক আৰু প্ৰায় আন্ধাৰ হ'লেই আৰু এতিয়া আমি ভাত খাই আছে আৰু ক'তো হোটেল এখন পাবলৈ নাই কাৰণ নিৰামিষ যিহেতু খাওঁ সেইকাৰণে নিৰামিষৰ হোটেলখন পাবলৈ নাই আৰু ইয়াত এতিয়া বৰ্তমান আহি পায় মানে প্ৰায় আধা ঘণ্টা আগত ইয়াত পাইছোঁহি নিৰামিষ হোটেল এখন এইখনেই হ'ল নিৰামিষ হোটেল সঁচাই বাইদেউজনীয়ে বঢ়িয়াকৈ ভাত চাত বনাই নিৰামিষ বনাই দিলে বহুত ধন্যবাদ থাকিলে বাইদেউলৈ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ ইফালে জিতু আৰু ইফালে আগত মুনমুন আৰু ইফালে মই আৰু এতিয়া আমাৰ প্ৰায় 30 কিলোমিটাৰমান যাব লাগিব যিহেতু এতিয়া ৰাতিও হ'ল কিন্তু একো নাই উপায় নাই যাবতো লাগিবই বলক ভিডিঅ'টো শেষলৈকে চাই থাকক জয় শ্ৰীৰাম আৰু ইফালে ৰাতি চাওক কিমানে জাম হৈ আছে বহুত জাম যেতিয়া খোজকাঢ়ি আহিছিলোঁ এইটো ৰাস্তাত তেতিয়াও বহুতে জাম আছিলে আৰু এতিয়াও বহুতখিনিয়ে জাম হৈ আছে চাওক বহুতখিনি জাম আৰু প্ৰায় বহুতেতো দীঘলীয়া জাম হয় এতিয়াৰ পৰা বুলি নহয় আগৰ পৰাই যেতিয়া আমি খোজকাঢ়ি আহিছিলোঁ তেতিয়া ইয়াত বহুত জাম হৈ আছিলে আৰু এতিয়াও একেই জাম কিন্তু কাষে আমি এতিয়া গৈ আছোঁ এতিয়া আমি এটা পালোঁ পেট্ৰল পাম্প সেইটো পেট্ৰল পাম্প আৰু প্ৰায় এতিয়া 7:30 বাজিলে এইকণতে এটা পেট্ৰল পাম্প পালোঁ আৰু এই পেট্ৰল পাম্পটোত এটা কথা কওঁ ইফালে এইকণ জেগাত আগত এখন প্লেন ৰখি আছিলে প্লেন মানে যেতিয়া শিৱসাগৰ লৈ গৈছিলে শিৱসাগৰৰ যেতিয়া প্লেনখন যেতিয়া লৈ গৈ আছিলে তেতিয়া ইয়াতে ৰাখিছিলে সেইফালে চাইনবোৰ্ড এখন থাকোঁতে এইফালে আগৰফালে চাইনবোৰ্ড এখন আছিলে সেইখনৰ কাৰণে নিবলৈ পোৱা নাছিলে আৰু
তেতিয়া ইয়াতে প্লেটফৰ্ম ইয়াতে আছিলোঁ তেতিয়া আমি খোজকাঢ়ি আহোঁতে লগ পাইছিলোঁ আৰু তেতিয়া মালিকজনৰ লগত অলপ কথাও পাতিছিলোঁ আৰু ভাবিলোঁ ইয়াতে টাইমো হ'ল যেতিয়া ইয়াতে এবাৰ সোমাই যাওঁ সুধি যাওঁ ইয়াতে থাকিব পৰা ব্যৱস্থা কিবা হ'ব নেকি আৰু ইয়াত আহিলোঁ ইয়াত ব্যৱস্থা কৰি দিছে মানে ইয়াতে জেগা দিছে ইয়াতে থাকিলোঁ ইফালে আমাৰ এই চাইকেল টাইকেল থকা ব্যৱস্থা আৰু তাতে এইকণতে আমাৰ এটা ৰুম দিছে আৰু সেইকণতে আমি থাকিম যিহেতু এৰাত এয়া একো নাই তেনেকৈ কটাই দিম আমাৰ লগত আমাৰ টেণ্ট চেণ্ট গোটেইখিনি লৈ আহিছোঁ আমি টেণ্টটো লৈ আহিছোঁ টেণ্টটো তৰি ল'লোঁ তেনেহ'লে ভিডিঅ'টো ভাল আছোঁ বিদায় আৰু আপোনাৰ লগতে কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নেপাহৰিব